ৰাতিপুৱাই মাছ বেপাৰী আহিছিলে, মাছ ৰখালোঁ। এপোৱা হয় মাছটো 50 টকা দি ৰাখিছোঁ। এতিয়া মাছটো বাছি লওঁ। মাছটো বাছি গা পা ধুই মাইনাক স্কুল থ'ব যাব লাগিব। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। গা পা ধুই আজৰি হ'লোঁ। এতিয়া মাইনাক স্কুল থ'ব যাওঁ। 19 তাৰিখৰ পৰা সিহঁতৰ স্কুল খুলি আছে। তাই জ্বৰ হৈ আছিল 2 দিন ধৰি, যাব পৰা নাই। আজি থৈ আহোঁগৈ। এতিয়া তাইক ৰেডি কৰি লওঁ। আপোনালোকে শেষলৈ চাই থাকিব আৰু ভিডিঅ'বোৰ সকলোৱে চাবচোন। কষ্ট কৰি ভিডিঅ' বনাওঁ, কোনো ভিডিঅ' নাচায়, ভিডিঅ' বনাব মন নাযায় আৰু সেয়েহে সকলোকে কৈছোঁ অলপ ছাপোৰ্ট কৰিব সকলোৱে। মাইনাক ৰেডি কৰি লওঁ এতিয়া। তাই কাহটো বেছি হৈ আছে, অলপ কমিছে আজি, সেয়েহে স্কুল থওঁগৈ আজি। বাবু থৈ আহিলোঁ স্কুল। তাৰ স্কুল 6টাতে আছে, 6টাতে বাছ আহে, সেইকাৰণে সোনকালে থ'ব যাওঁ। 5:30টাতে বাছত উঠাই থৈ আহিলোঁগৈ। এইটো কাক পইচা দিবা? এইটো যে ওলাই থৈছা মাছ কিনিছিলোঁ যে। কাৰ মাছ? মাছ মাছ কি মাছ? খোৱা মাছ আকৌ। খোৱা মাছ? কি খোৱা মাছ? কি খোৱা মাছ বোলে, এতিয়া যে ৰাখিছিলোঁ মই মাছটো। বিয়াপি ভিডিঅ' হৈ আছে ন? ভিডিঅ' হৈ আছে ন? মন হৈ যাব আৰু এতিয়া। ভিডিঅ' অন কৰাই জোতা পিন্ধাব লাগিব। মোজা এবাৰ নাচি দিয়াচোন। কেনেকা? চিধা হোৱা। ডান্স কৰে নেকি? ডান্স কৰে নেকি? বেলেলিনা ফুলৰ লীলা। ফুলৰ লীলা
ড্ৰেছখিনি লগোৱা হৈ গ'ল, এতিয়া জোতা পিন্ধাই দিওঁ। ৰেডি হৈ গ'ল, এতিয়া থৈ আহোঁগৈ। সেয়া পচালে ফালে গৈ ফালে আহা, গাড়ী আছে। বোকা আছে, চিধাকে ব'লা। এইফালে ব'লা, এইফালে আহা, এইফালে আহা। স্কুল আহিয়ে পালোঁ আমি। ব'লা ব'লা। স্কুলখন বনাই আছে নতুনকৈ। ইটা বালি ভৰ্তি হৈ আছে পুৰা। ব'লা। আগফালে চোৱাচোন, আগফালে চোৱাচোন। आगे देखो ना। इधर आओ, ये गंदी है। रूम आही पालो। মামানো ইফালে কাখন নাহিবা আৰু তাতে বহি থাকা হা। ষ্টুডেণ্ট আহি আছে। বাই বাই, বাই বাই, মই গৈ থাকোঁ দেই। বাই বাই, ভালকৈ দেই। লিখিব দিলে লিখিবা হা। ইমান কাহি আছে দেই, গালত নধৰিবা। কেনেকুৱা বহিছা? ভালকৈ বহা আকৌ। ষ্টুডেণ্ট আহি আছে। মাইনাক স্কুল থৈ জাষ্ট ঘৰ আহি পালোঁ। এতিয়া দুপৰীয়া ভাত বনাওঁ। আজি দুপৰীয়া ভাত গাজ টেঙা আৰু মাছ বনাম বুলি ভাবিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। মাছখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। একেবাৰে কম তেলতে ফ্ৰাই কৰিছোঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। মই ইয়াত গাজ টেঙা লৈছোঁ 1 বাটি, আৰু ইয়াত দালি তিয়াই থৈছিলোঁ। দালিখিনি মিক্সিতে পেষ্ট কৰি লৈছোঁ। দালি অকণমান দিম পাতলাকৈ, তেতিয়া খাবলৈ টেষ্টি হয়। এতিয়া বনাওঁ, আপোনালোকে চাই থাকিব। মাছ ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজখিনি দি দিম।
কাহ হৈ আছে, মাতটো ভাঙি গৈছে। ৰাতি ৰাতি বহুত কাহ হয়। মাইনাজনীও বহুত কাহ হৈছে। আজি অকণমান ভাল পোৱাৰ কাৰণে স্কুলত থৈ আহিলোঁ তাই। এতিয়া চব্জিখিনি বনাই আকৌ আনিব যাম। আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। জলকীয়া আছে ইয়াতে। জ্বলা বেছি খাব নোৱাৰোঁ, কমাই দিছোঁ জলকীয়া। হালধি দি দিছোঁ। এতিয়া গাজখিনি দি দিম। এতিয়া অকণমান ঢাকি দিম মই। গাজখিনি সিজিলে দালিখিনি ঢালি দিম। গাজখিনি সিজিলে অলৰেডি। এতিয়া মই দাইলখিনি দি দিম। পানী দিব লাগিব, ডাঠ হৈ গৈছে। পানী দি দিছোঁ। দাইলখিনি মিক্সিত পিচি লৈছিলোঁ, বহুত ডাঠ হৈ গ'ল আৰু পানী দিব লাগিব। পিঠাগুড়িৰ দৰে হৈ গ'ল। এতিয়া মই মাছখিনি দি দিম ইয়াতে। দাইলখিনি দি দিলোঁ। দাইলখিনি দি পানী অকণমান দি দিলোঁ মই। তথাপিও অলপ ডাঠহে হৈছে। এতিয়া মাছখিনি দি দিম। মাছ মই 3 পিচে দি দিম, বেছি নিদিওঁ, মাছৰ পেটুকা হয়। এতিয়া অকণমান ঢাকি দিম মই। চব্জিখিনি ৰেডি হৈ গ'ল। গাজ টেঙা, মাছ আৰু দালি বনাইছোঁ। আপোনালোকেও নিশ্চয় বনাই খাব, ভাল লাগে খাবলৈ। মাইনাক আনি দুপৰীয়া ভাতকেইটা খাম। বাবু অহা দেৰি হ'ব, 3টা মানতহে আহি পাব তাই। মাইনাৰ স্কুল 12টাতে ছুটি হ'ল, তাইক লৈ আহিলোঁ। জাষ্ট আহি পাইছোঁ। আজি ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে ৰাখিছোঁ। বাই।